নমস্কাৰ বন্ধুসকল, মই গোবিন্দ গোহাঁই আছাম কেয়াৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা সুখবৰ আপোনালোকক দিবলৈ ওলাইছোঁ, কিন্তু এটা জব নটিফিকেশ্যন নহয়। এইটো হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এটা ৰেকৰ্ড হয়, যিটো ৰেকৰ্ড ব্ৰেক কৰিছে পুনৰ এখন চিনেমাই। য'ত আমাৰ জুবিনদাৰ কাঞ্চনজংঘাৰ পিছত ৰত্নাকৰ যতীন বৰাই ৰত্নাকৰে এটা পুনৰ অভিলেখ সৃষ্টি কৰিছে। মুক্তিৰ দিনাই 41 লাখ টকা ব্যৱসায় কৰিছে। ঠিক আছে বন্ধুসকল, তাতে আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই ইয়াত ৰত্নাকৰৰ মুভিখন কালি চালোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। অভিলেখ মুক্তিৰ দিনা 41 লাখ টকাৰ ব্যৱসায় অসমীয়া চিনেমালৈ পুদিন ঘূৰি আহিছে। কাঞ্চনজংঘা বুলবুল কেনচিঙে এই কথাৰ উমান দিয়াৰ সময়তে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে সদ্য মুক্তিপ্ৰাপ্ত ৰত্নাকৰে। যোৱা 11 অক্টোবৰত ৰাজ্যৰ 59খন চিত্ৰগৃহৰ লগতে বাংগালুৰু, হায়দৰাবাদ, দিল্লী, পুনে আৰু মুম্বাইৰ 11 চিত্ৰগৃহত মুক্তি লাভ কৰা যতীন বৰা প্ৰযোজিত পৰিচালিত আৰু অভিনীত চিনেমাখন চাবলৈ দৰ্শকৰ হেতা ওপৰা লাগিছে। এই সময়তে আমি প্ৰথমতে মুক্তিৰ প্ৰথম দিনাই ৰত্নাকৰে 41 লাখ টকা ব্যৱসায় কৰিছে। এই ব্যৱসায় ৰাজ্যৰ 59খন চিত্ৰগৃহৰ আৰু সম্প্ৰতি দেশৰ উক্ত 5খন মহানগৰৰ চিত্ৰগৃহৰ ব্যৱসায়ৰ তথ্য পোৱা হোৱা নাই ইতিমধ্যে। এই হিচাপত মুক্তিৰ দিনটোত ৰত্নাকৰৰ ব্যৱসায় 41 লাখ টকা সৰ্বমুঠ আৰু তাৰো অধিক হ'ব। অতি মনোমোহা লোকেশ্যনত চিত্ৰগ্ৰহণ কৰা বৰষা ৰাণী বিষয়া নিশিতা গোস্বামী আৰু আশ্ৰমিকা শইকীয়া আদিকে ধৰি আন কেইবাগৰাকী বিশিষ্ট অভিনেত্ৰীয়ে অভিনয় কৰিছে এই ৰত্নাকৰ ছবিখনত। আৰু জুবিন গাৰ্গৰ সংগীত আৰু কণ্ঠ সমৃদ্ধ ৰত্নাকৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ আৰু ৰত্নাকৰৰ প্ৰথম দিনৰ ব্যৱসায়ে অসমীয়া চিনেমাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। বন্ধুসকল, প্ৰথমে আহিছোঁ ষ্টৰী লিখিছে সম্পূৰ্ণ চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্যৰ। অতি সুন্দৰ ষ্টৰী লিখিছে তেওঁ। গোটেই সমগ্ৰ ছবিখনতে ইম'চনেল আৰু এজন দেউতাকৰ কেনেকুৱা নিজৰ ছোৱালীজনীৰ প্ৰতি কেনেকুৱা প্ৰেম ভাৱ, কিমান ভাল পোৱা ভাৱ আৰু কিমান ভাল পাব পাৰে তাৰ ওপৰত বেছ কৰিছে। আৰু ইয়াৰ যিটো প্ৰথম ষ্টাৰ্টিং হয়, সেই ষ্টাৰ্টিংটো এটা অতি সুন্দৰ গীতেৰে আৰম্ভ হৈছে। এতিয়া ক'বলৈ লৈছোঁ সংগীতৰ কথা। ইয়াত 5টা গান আছে, 4টা মুখ্য গান, তাৰে 2টা শশাংক সমীৰে লিখিছে, এটা জুবিন গাৰ্গে ৰাতি যিটো সেই গানটো জুবিন গাৰ্গে নিজেই লিখিছে, নিজে সংগীত পৰিচালনা কৰিছে। আৰু গানকেইটাৰ কথাটো আপোনালোকে নিশ্চয় গম পাইছে। হৰ্ষিতা ভট্টাচাৰ্যৰ যিটো গান আছে, এইটো প্ৰথমতে আমাৰ এইটো গানটো দিয়ে। এই গানটোত এটি কথা কোৱা নাই, এই গানটো বহুত ছুপাৰ হিট হৈছে আৰু ৰাতি গানটোও হৈছে। তো বন্ধুসকল, সংগীত পৰিচালনা মোৰ হিচাপৰ ফালৰ পৰা বহুত ভাল হৈছে, যিহেতু জুবিন দায়ে কৰিছে আৰু লিৰিক্সখিনি বহুত দম আছে। ঠিক আছে, আৰু ইয়াৰ পিছত তৃতীয়তে আহিছোঁ একশ্যনলৈ। যিটো একশ্যন হৈছে, এই একশ্যনবিলাক আমি সদ্যহতে আমি চাই থকা যিখিনি দাক্ষিণাত্য মুভি চিনেমা আছে, সেই তাৰ নিচিনাই প্ৰায় সমসাময়িক বনাইছে। গতিকে একশ্যনৰ ফালৰ পৰাতো মই 80% দিম। গতিকে একশ্যনখিনি ভাল হৈছে আৰু হাই কোৱালিটিৰ হৈছে। যিখিনি একশ্যন দেখা পোৱা গৈছে চিনেমাখনত, এই গোটেই একশ্যনখিনি দাক্ষিণাত্য মুভিৰ সমসাময়িকভাৱে দিয়া হৈছে আৰু একশ্যন শ্ব'খিনি অনা নাই। যিখিনি সময়ত দৰকাৰ হৈছে সেই সময়খিনিত ইয়াৰ একশ্যনখিনি দিয়া হৈছে। তো বন্ধুসকল, একশ্যনৰ ফালৰ পৰা মোৰ হিচাপত 80% মই দিছোঁ। এতিয়া আহিছোঁ ডাইৰেকশ্যনলৈ। ডাইৰেকশ্যন গোটেইখনত যতীন বৰাই নিজে কৰিছে। তো বন্ধুসকল, ডাইৰেকশ্যনৰ ফালৰ পৰা মোৰ হিচাপত ভাল হৈছে। স্ক্ৰীন প্লে আৰু ডাইৰেকশ্যন মই 80% দিম। তো বন্ধুসকল, আপোনালোকে চিনেমাখন চাবলৈ যাওক। যিহেতু অহা 3 দিনলৈকে চিনেমাখনৰ কোনো মুভি টিকেট খালী নাই, মুভিঘৰ টিকেট খালী নাই। চ' বন্ধুসকল, আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ চাওক। অসমীয়া চলচ্চিত্ৰ জগত আগবাঢ়ি যাওক, সকলোৱে সহায় সহযোগিতা আগবঢ়াওক। এখনৰ পিছত এখনকৈ এনেদৰে দুপে আগবাঢ়ি যাওক অসমীয়া চলচ্চিত্ৰ জগতখন। তো বন্ধুসকল, এয়াই মোৰ কামনা। আৰু ৰিভিউ মোৰ ইমানেই। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ হৈছে। তো পুনৰ অহা ভিডিঅ'ত আকৌ লগ পাম। ঠিক আছে, বাই।